হেল্ল' এভৰিৱান, গাঁৱলীয়া ছোৱালী ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আজি মই মচুৰ দালিৰ পকৰি বনাব ওলাইছোঁ। সেই ভাবিলে আপোনালোককো দেখুৱাওঁ। সন্ধিয়া চাহৰ লগত খাব খুবেই সোৱাদ হয়। সেইটোৰ বাবে ভাবিলোঁ ময়ো বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আহকচোন চাওঁ মই কেনেকৈ বনাওঁ। মচুৰ দালি পকৰি বনাব হয়তো সকলোৱে জানে, তথাপিও মই কেনেকৈ বনাওঁ ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। দালিখিনি মই 1 ঘণ্টা তিয়াই থৈ দিছিলোঁ। তাৰপিছত ভালদৰে ধুই পেলাই এতিয়া খৰাহি এটা থৈ দিছোঁ যাতে পানীখিনি নাইকিয়া হয়। তাৰপিছত এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। আধা পিচা কৰিম, মই সম্পূৰ্ণ গোটেই মিহি নকৰোঁ। এয়া পকৰি দিবৰ বাবে মই নৰসিংহৰ পাত ছিঙিব আহিছোঁ। আমাৰ ঘৰৰ ওচৰতে হয়। বানপানীত এইবাৰ গোটেইখিনি নৰসিংহৰ গছ মৰিছে ক'বলৈ গ'লে। এইটো অলপ ডাঙৰ আছিলে। ইয়াতে যিখিনি কোমল পাত আছে সেইখিনি মই লৈ যাম। এয়া মই এইখিনি লৈছোঁ, মোৰ এইখিনিয়ে হৈ যাব। এয়া চাব পাৰে মই জলকীয়া 2টা দিছোঁ ইয়াতে, এনেকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ, নিমখ অলপ দিছোঁ। এতিয়া এইখিনি মই মিক্সিত আধা পিচা কৰি ল'ম, দেখাই আছোঁ আপোনালোকক। এয়া মোৰ পিচা হৈ গ'ল। চাব পাৰে মই আধা পিচা কৰিছোঁ, আধা মিহি কৰিছোঁ, মই গোটেই মিহি হ'ব দিয়া নাই। এয়া দেখা পাইছে। এয়া মই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ নৰসিংহৰ পাতটো। এয়া চাব পাৰে। জ্বলা মই বেছি নিদিওঁ, মই 2টা দিছোঁ। এয়া দেখা পাইছে মই 2টা জ্বলা সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। এতিয়া মই পিঁয়াজটো কাটি ল'ম। এনেকুৱা মিডিয়াম চাইজৰ মই 4টা লৈছোঁ। হ'ব দে, সেইটো কাট। এয়া মই পিঁয়াজটো দেখা পাইছে মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি গোটেইখিনি ইয়াতে দি দিম, মিক্স কৰি ল'ম। এয়া এতিয়া মই পিচি লোৱা মচুৰ দালিখিনি মই এতিয়া ইয়াতে দি দিম। গোটেইখিনি লগ কৰি মই মিক্স কৰিম। হালধি অকণমান দিম, ৰেড চিলি অলপ দিম কালাৰটোৰ কাৰণে, কালাৰটো ধুনীয়া আহে তেতিয়া। এতিয়া গোটেইখিনি মই মিক্স কৰি লওঁ এনেকৈ। এতিয়া মই বেচন দি দিম ইয়াতে। বেচন বেছি নিদিওঁ, বেছি দিলে দালিৰ সোৱাদটো নোহোৱা হৈ যাব, তেতিয়া পকৰিটো খাই সোৱাদ নাপাব। সেইটো কাৰণে বেচনটো মই 4 চামুচে দিছোঁ, দেখা পাইছে আপোনালোকে। এতিয়া মই এইখিনি আকৌ মিক্স কৰি ল'ম ভালদৰে। এইটো যদি বেছি শুকান শুকান লাগে তেতিয়া পানী অলপ দিব পাৰে। মোৰ এইটো অকণমান শুকান যেন লাগিছে, সেইটো কাৰণে মই ইয়াতে অলপ পানী দি দিম। চামুচেদি মই 2 চামুচে দি দিছোঁ। এয়া মই কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহী গৰম হৈ গ'ল মোৰ। এতিয়া মই ইয়াতে তেল দিম। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই এনেকৈ সৰু সৰুকৈ দি দিম। কি কৰা এয়া মোৰ পকৰি হৈ গ'ল। এইখিনি এতিয়া মই উঠাওঁ।
বাকীখিনিও মই তেনেকৈ ভাজিম। মিঠাতেল ঢালিম। এয়া এইখিনিও মোৰ ভাজা হৈ গ'ল, দেখা পাইছে আপোনালোকে কালাৰটো একদম ধুনীয়া হৈছে। এতিয়া এইখিনিও মই আকৌ ভালদৰে উঠুৱাই ল'ম। এয়া এইখিনিও ভাজা হৈ গ'ল মোৰ। এতিয়া মই গেছটো বন্ধ কৰি দিম, তাৰপিছত আকৌ এইখিনি উঠাম। এয়া চাব পাৰে ইমান ধুনীয়া হৈছে, খাব সোৱাদে হ'ব। আপোনালোকে যিসকল বনাই খোৱা নাই এনেকৈ বনাই খাই চাব পাৰে, একদম চিম্পুল, একো ইমান কষ্ট নাই। নৰসিংহৰ পাতৰ সলনি আপোনালোকে ধনিয়াও দিব পাৰে, আৰু কিবা বেলেগ দিব বিচাৰিলে মান ধনিয়াও দিব পাৰে, কিন্তু মই ইয়াতে ধনিয়া নাই, এতিয়া বৰ্তমান ধনিয়া পোৱা নাযায়, সেইটো বাবে মই নৰসিংহৰ পাত দিছোঁ। এয়া মোৰ পকৰি হৈ গ'ল, একদম ধুনীয়াকৈ প্লেটত চচ অলপ লৈছোঁ, তাৰপিছত পকৰি সন্ধিয়া চাহৰ লগত খাবলৈ সঁচাই বহুত ভাল লাগে। খাই চাবচোন আপোনালোকে। আপোনালোকক মই দেখুৱাই দিওঁ। এয়া চাব পাৰে ইমান ধুনীয়া। এয়া মোৰতো একদম খাওঁ খাওঁ লাগি আছে আৰু এতিয়া চচৰ লগত অলপমান খাওঁ। এতিয়া চাহাই চাব পাৰে একদম মানে বিৰাট সোৱাদ হৈছে আৰু। আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। এতিয়া মই চাহৰ লগত পকৰি জুতি লওঁ। বাই বাই।